হেল্ল' বন্ধু বান্ধৱীসকল, এয়া মই বজাৰলৈ ওলাইছোঁ। এতিয়া মাহেকৰ বস্তু শেষেই হ'ল নহয়, বিহু পাইছেহি। সেইটো কাৰণে ভাবিছোঁ বজাৰলৈ যাওঁ, মাহেকৰ বস্তু কি কিনো আনিব লাগে সেইখিনিহে গৈ গোটাওঁগৈ আৰু মই ক'তনো গৈ আছোঁ, ক'ত যাম সেইটো মই আপোনালোকক দেখাই আছোঁ। হেল্ল', এইফালে মই আহি পালোঁহি এতিয়া ৰিলায়েন্স। চাওঁ কি কি বস্তু পাওঁনো লওঁ মই এতিয়া। আহকচোন বাৰু মই আপোনালোকক দেখাইছোঁ। আছোঁ মই এতিয়া ৰিলায়েন্স আহিছোঁ। তলত হৈ গ'ল, এতিয়া মই যাওঁ ওপৰলৈ। ওপৰত চাওঁ কি কি বস্তুনো পাওঁ, আপোনালোকক দেখাওঁ। সেয়া মই ওপৰলৈ গৈ আছোঁ। পূৰা ভিৰ বিহু বুলি। মই আকৌ ইয়াৰ পৰাহে বস্তুবিলাক লৈ কেনে ভাল পাওঁ। বস্তু চাই দামখিনিও বহুত ধুনীয়া হয়, ভাল ল'বলৈ সুবিধা হয়। এইফালে এতিয়া বিস্কুট চাওঁ। সেইটো ভাল লাগে, ইয়াত মিঠা কম হয়, সেইটো কাৰণে। এইফালে মোৰ বজাৰ কৰিলোঁ, আধাটো সেইদিনাখনি কৰি নিলোঁ, আধাটো নিবলৈ আহিছোঁ এতিয়া। এইবিলাকে আৰু ঘৰত গৈ পেলাই মই আপোনালোকক দেখাম দেই। এইফালে দেখিছেনে বাৰু বন্ধু বান্ধৱীসকল, কেনেকৈ বস্তুখিনি মই সুমিয়াই লৈছোঁ স্কুটিখনত। এতিয়া এনেদৰে লৈ গৈ থাকিম আৰু কিছুমান মই এইয়া ডিকিত সুমিয়াই লৈছোঁ, এনেকৈ নিম আৰু। অ'কে, এইফালে মই গৈয়ে আছোঁ। এইফালে বস্তু বাহিনীবিলাক দেখিছে, আগফালে কেনেকৈ একদম নদী মেলিয়ে গৈ আছোঁ আৰু মানে। এইবাৰ বিহুত মানে মানুহজন আহিব নোৱাৰে কাৰণে মই অকলীয়াকৈ কৰিব লগা হৈছে আৰু বজাৰ। আমাৰ গলিটোত সোমাইছোঁ মই। আমাৰ গলিটো চাওকচোন বাৰু, ইমান ধুনীয়া নহয়, একদম শান্ত পৰিৱেশ হয়। মানুহৰ এইখিনি ফুলবিলাক চাওকচোন বাৰু, ইমান ধুনীয়াকৈ ৰাখি থৈছে নহয়। এয়া এই ফুলখিনি চাওকচোন বাৰু, ইমান ধুনীয়া পৰিৱেশ নহয়। এইফালে এয়া পালোহি আৰু। এইফালে মই ঘৰত আহি পালোহি। কি কিনো বজাৰ কৰিলোঁ সেইখিনিকে অকণমান আপোনালোকক দেখাওঁ। এয়া দেখিছেনে, স্কুটিৰ কাৰণে ইমানখিনি বস্তুৱে আহিলে আৰু ডিকিত সুমিয়াই মেলি অলপ ডিকিত সুমিয়াই আছোঁ। আগফালে স্কুটিত থৈ লৈছিলোঁ এইটো আটা, 10 কেজি পেকেট এটা, ইমানখিনিয়ে আৰু। অ'কে, বাই বাই।